Good morning everyone. পুনৰ আপোনালোকৰ মাজত আজি মই বিক্ৰম দেমাৰী এজন ব্যক্তিক নিশ্চয় ধন্যবাদ দিবা লাগিব যিমান যি হলিও বিশ্বজিৎ দেমাৰী ছাৰৰ নেতৃত্বত তেখেতৰ বাইকত যোগেদি আৰু তেখেতৰ এই লেটাৰৰ যোগেদি আমাৰ বিটিচিত যেটো আৰু 6 শিডিউলক স্ক্ৰেপ কৰা নিচিনা যেটো কমিটি গঠন কৰি দিয়া হৈছিল পুনৰ ব্লক পঞ্চায়তক ৰিঅৰ্গেনাইজেশ্যনৰ কাৰণে কমিটি গঠন কৰি দিছিল। এই কমিটি গঠন কৰাটো এই বিটিচিৰ একৰ্ড মতে 6 শিডিউলক স্ক্ৰেপ কৰাৰ যেটো প্ৰক্ৰিয়া হৈছে বুলি বিশ্বজিৎ দেমাৰী ছাৰে চিঠি প্ৰেৰণ কৰিছে। এই চিঠি এই সমালোচনা আৰু এই অবজেকশ্যন নিশ্চয় একচেপ্টেড হৈছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ ধন্যবাদ থাকিব। তেখেতসকলে নিশ্চয় আৰু কেবিনেটত কথা পাতি ফালে এইটো মানে উঠাই দিয়া নিচিনা কৰিছে আৰু নিজৰ পাৱাৰত নিজৰ আপোনালোকে কৰি ল'ব পাৰিব তেনেকুৱা এই নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। হয়, বিশ্বজিৎ দেমাৰী নহ'লে এইটোৱে হয়তো চলিলো হয়, এনেকুৱাই মানে চিষ্টেমটো থাকিলো হয়। 6 শিডিউলৰ যেটো পাৱাৰ মানে স্ক্ৰেপ কৰা নিচিনা হ'লোহেঁতেন। তাৰ কাৰণে মই বিশ্বজিৎ দেমাৰী ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ যাচিছোঁ। কিন্তু মই বিশ্বজিৎ দেমাৰী ছাৰক আজি কম, আপুনি যদি ক'ব পাৰিলেহেঁতেন আমি যেতিয়া হাগ্ৰামা মহিলাৰী এই নেতৃত্ব দিয়া BPF গভৰ্ণমেণ্টত আমি চৰকাৰ চলাই আছিলোঁ, এই সময়ত আমাক তেনেকুৱা এই যোজাবিলাক তেনেকুৱা চিষ্টেমবিলাক কৰিব পৰা নাছিল। হাগ্ৰামা মহিলাৰীৰ লগত আমি যেতিয়া গভৰ্ণমেণ্ট চলাই থকা সময়ত তেনেকুৱা এই 6 শিডিউলৰ চিষ্টেমবিলাক এই ৰাইজে বেয়া পোৱা এই আইনৰ বিৰোধী তেনেকুৱা চিষ্টেমবিলাক কৰিব পৰা নাছিল বুলি আপুনি এই ক'ব পাৰিলেহেঁতেন নিশ্চয় ৰাইজে আৰু বুজিলো হয়, আপোনাক ভাল পালো হয়। এই সময়ত নিশ্চয় তেনেকুৱা 16 ডিপাৰ্টমেণ্টক ষ্টেটত গোটাই দিয়া তেনেকুৱা কৰিব পৰা নাছিল। 3.5 বছৰ চৰকাৰী চাকৰি 3rd গ্ৰেড 4th গ্ৰেড দিব নোৱাৰা চিষ্টেমটো বিটিআৰ গভৰ্ণমেণ্টত কৰি দিছে। এইবিলাক কৰিব পৰা নাছিল বুলি আমি যেতিয়া নেকি এই বদলিনত চৰকাৰ পৰি আছিলোঁ হাগ্ৰামা মহিলাৰীৰ লগত তেনেকুৱা কৰিব পৰা নাছিল বুলি আপুনি ক'ব পাৰিলেহেঁতেন আৰু বহুত ৰাইজে আপোনাক ভাল পালো হয়। কিয়নো এতিয়া এই আপুনি নকলে নিশ্চয় এই যেটো প্ৰক্ৰিয়া এই যেটো ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ যোগেদি ৰিঅৰ্গেনাইজেশ্যনৰ কাম এতিয়া হলো হয়। এতিয়া বন্ধ হ'ল। এই আসাম গভৰ্ণমেণ্টে কেবিনেটত নিশ্চয় আৰু এইটো ভালকে নটিফিকেশ্যন দিয়া হ'ল। এতিয়া নিজৰ এই ক্ষমতাত নিজৰ 6 শিডিউলৰ পাৱাৰতে আমি কৰিব পাৰিব বুলি নিশ্চয় নটিফিকেশ্যন দিয়া হৈছে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু বিশ্বজিৎ দেমাৰী ছাৰক ধন্যবাদ যাচিছোঁ। হয়, কেতিয়াবা আসাম গভৰ্ণমেণ্টে জানিলেও নাজানা নিচিনা গম পালেও গম নোপোৱা নিচিনা তেনেকুৱা এই চিষ্টেমবিলাক জাপি দিয়াটো আমি দেখিবলৈ পাইছে। কি কয় কি নকয় কেনেকুৱা সমালোচনা হয় বিটিআৰৰ এই লিডাৰবিলাকে কি কমেণ্ট দিয়ে এইটো অলপ চাম অলপ চুই চাম তেনেকুৱা চিষ্টেমৰ আপোনালোকক কৰাটো আমি দেখিবলৈ পাই। হয়, এই বিটিআৰৰ কেইজনমান নেতাবিলাকে IPS IAS টপ ৰেংকৰ IPS IAS বিলাকৰকে অধিক চিন্তা কৰিব পাৰা আমি তেনেকুৱা কোৱাটো এই ভাবাটো আমি দেখিবলৈ পাওঁ। এডভাইচো দিব নোৱাৰে। কোনো বহুত ওপৰত আছে না, বিটিআৰ বহুত ওপৰত আছে না, তাৰ কাৰণে বিশ্বজিৎ দেমাৰীও তেখেতেও মানে এডভাইচ দিব নোৱাৰে, বহুত ওপৰত আছে। মানে এতিয়া গম পালে না কেবিনেটে ডাইৰেক্ট এই নটিফিকেশ্যন ওলাইছে, আপোনালোকে নিজে কৰি লওক। কিন্তু তেখেতে নকলেতো এই ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ যোগেদিয়ে এই প্ৰক্ৰিয়া আৰম্ভ হলো হয়। এই ষ্টেটৰ মিনিষ্টাৰবিলাকে ষ্টেটৰ কেইজনমান এই অফিচাৰবিলাকে কমিটি থাকি পেলাই কামটো কৰিলে হয়। আমাৰ কি হলো হয়, 6 শিডিউলৰ পাৱাৰ স্ক্ৰিপ হলো হয়। এতিয়া চাওক, আগতে 16 ডিপাৰ্টমেণ্ট লৈ গৈছে, আমাৰ দিনত কৰিব পৰা নাছিল। বিশ্বজিৎ দেমাৰীয়ে ক'ব পাৰিব লাগিছিল যে 3.5 বছৰ চৰকাৰী চাকৰি দিব নোৱাৰা এই জব্দ কৰি ৰাখিছিল, আমাৰ দিনত কৰিব পৰা নাছিল, যেতিয়া নেকি আমি BPF আছিল। নিশ্চয় ক'ব পাৰিলে আৰু
ভাল হ'লহেঁতেন। এতিয়া এই সঁচাকৈ আমি ভাল পাইছোঁ যেন তেনেকুৱা এডভাইচ আৰু BTCক বচাবৰ কাৰণে সকলোৱে যেন এই ষ্টেপ ফৰৱাৰ্ড কৰিব বা আশা কৰিছোঁ। আৰু বেছিকৈ ক'বলৈ নাযাওঁ, এইখিনি কৈ আপোনালোকক মই ধন্যবাদ আছোঁ। থেংক